নমস্কাৰ বন্ধুসকল, দেখিছে গাহৰি দানা বনাই আছোঁ আৰু ধোঁৱায়ো চকু পুৰিছে। এই ধোঁৱাই চকু পুৰাৰ পৰা আৰম্ভ কৰি খৰি মাৰি যোগাৰ কৰা, গাহৰি লালন পালন কৰি গোবৰ জাবৰ পেলাই ডাঙৰ দীঘল কৰালৈকে গোটেইখিনি কৰাৰ অন্তত আমি গাহৰি এটা বিকি ন্যূনতম এটা লাভৰ অংশ পাওঁ। আমাৰ এই অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ গাহৰি পালকসকলৰ এই যি ন্যূনতম ক্ষুদ্ৰ লাভৰ অংশ, এই লাভৰ অংশৰ প্ৰতি চকু পৰিছে পুঁজিপতি বণিক গোষ্ঠী। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সমগ্ৰ অসমতে কোম্পানীৰ জৰিয়তে গাহৰি পালন কৰিবলৈ দিয়া হ'ব বুলি এটা ঢৌ উঠিছে আৰু বিভিন্নজনে বিভিন্ন সময়ত মোলৈ প্ৰায় এই 10টামান দিনৰ ভিতৰতে 50টামান ফোন কৰি গোটেই কথাসমূহ সোধা পোছা কৰিছে আৰু তেওঁলোকে বিভিন্ন ধৰণে সপোন দেখাইছে। এটা অডিঅ' আমি পাইছোঁ, কিন্তু আমি এই কোম্পানীৰ জৰিয়তে গাহৰি পালন কৰাৰ ব্যৱস্থাটো মই এজন ক্ষুদ্ৰ গাহৰি পালক হিচাপে আৰু সদৌ অসম গাহৰি পালক সন্থাৰ এজন সক্ৰিয় সদস্য হিচাপে আমি পূৰ্বৰে পৰা বিৰোধিতা কৰি আহিছোঁ। গতিকে যিহেতু আমি বিগত সময়সমূহত দেখিবলৈ পাইছিলোঁ আমাৰ এই অঞ্চলতে বহুত লোকে ব্ৰইলাৰ পালন কৰি জীৱন জীৱিকা চলাই আছিল, কিন্তু যেতিয়াৰ পৰা কোম্পানীৰ জৰিয়তে ব্ৰইলাৰ পালন ব্যৱস্থাটো গঢ় লৈ উঠিল তেতিয়াৰ পৰাই দেখিবলৈ পালোঁ যে কোনো এজন লোকে, আমাৰ থলুৱা লোকে ক্ষুদ্ৰ আকাৰে ব্ৰইলাৰ পালন কৰি 1500-1500 এনেকুৱা ব্ৰইলাৰ পালন কৰি কোনো লাভৰ অংশ দেখিবলৈ নোপোৱা হ'ল। আৰু শেহতীয়াভাৱে যে কোম্পানীৰ অবিহনে বেলেগ ব্যক্তিগতভাৱে কোনো ব্ৰইলাৰ পালন কৰিব নোৱাৰা এটা পৰ্যায়লৈ গুচি গ'ল, কাৰণ তেওঁলোকে লাভ দেখিবলৈ নাপায় লাভৰ অংশ, যিহেতু গোটেই ব্যৱসায়টো তেওঁলোকে নিজৰ হাতৰ মুঠিত ৰাখে। গতিকে এই ব্যৱস্থাটো যাতে গাহৰি পালনৰ ক্ষেত্ৰতো নাহে, ইয়াৰ বাবে আমি পূৰ্বৰে পৰা মাতি আহিছোঁ আৰু আপোনালোকেও এই বিষয়সমূহৰ ওপৰত অধিক সক্ৰিয়তাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি ভাবিছোঁ। যিহেতু শেহতীয়াকৈ আমি এটা অডিঅ' পাইছোঁ, সেই অডিঅ'টোত কিছুমান অভুৱা ভৰা কথাও কোৱা হৈছে, যাৰ জৰিয়তে আমাৰ যিসকল গাহৰি পালনৰ লগত জড়িত নহয় তেওঁলোকক আকৰ্ষিত কৰা হৈছে, কৰি পেলাই কিছু পুঁজিও সংগ্ৰহ কৰা হৈছে বোলে সদস্য ভৰ্তিৰ নামত। আপোনালোকে মন কৰিব, এনেদৰে সদস্য ভৰ্তিৰ নামত ধন সংগ্ৰহ কৰি বহুবিলাক কোম্পানী পূৰ্বতে নোহোৱা হৈ যোৱাও আমাৰ ওচৰত বহুবিলাক বাতৰি আছে। গতিকে আপোনালোকে তেনেকৈ ধন দি সদস্য ভৰ্তি হোৱাৰ আগত 10 বাৰ চিন্তা কৰিব আৰু এই বিষয়সমূহ, সেই অডিঅ'টোত পোৱা কথাবোৰ কিমান সত্যতা আছে সেই কথাখিনি আচলতে প্ৰকৃত গাহৰি পালকসকলৰ লগত আপোনালোকে 10 বাৰ আলোচনা কৰিব বা 10জন গাহৰি পালকৰ লগত আলোচনা কৰিহে আপোনালোকে এই ব্যৱস্থাখিনিৰ প্ৰতি মন মেলিব। কিন্তু ঘটনাটো হ'ল তেওঁলোকে কি ক'ব বিচাৰিছে অডিঅ'টোত, তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে যি উন্নত জাতৰ গাহৰি দিব সেই গাহৰি 6 মাহতে প্ৰায় 150 কেজি পৰ্যন্ত হ'ব। এইটো সম্ভৱ নে? আৰু সম্ভৱ হ'লেও কেইটা গাহৰি 150 কেজি পৰ্যন্ত হ'ব? 6 মাহততো অসম্ভৱেই, কিন্তু আমি ধৰি ল'লোঁ 8 মাহ, 8 মাহতো যদি 150 কেজি হয় গোটেইকেইটা গাহৰি 150 কেজি হ'বনে? আৰু যদি 150 কেজি নহয় তেনেহ'লে আপোনালোকক যিটো সপোন দেখুৱাইছে লাভৰ অংশ, সেই লাভৰ অংশটো আপোনালোকে পাবনে? গতিকে তাত তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে গঁৰাল বনাই দিয়া পৰ্যন্ত তেওঁলোকে মাত্ৰ গাহৰিটোৰ লালন পালনৰ নামত যিটো খৰচ হ'ব বুলি কৈছে 20,000 টকাটো তেওঁলোকে কাটি লোৱাৰ পিছত লাভৰ অংশ হ'ব 14,500 টকা বুলি কৈছে। এতিয়া চিন্তা কৰিব লাগিব আপোনালোকে যে 20,000 টকা খৰচ কৰি 6 মাহত 14,500 টকা প্ৰফিট পাব পাৰিনে নোৱাৰে? পাৰি নাই। গতিকে এনেকুৱা ধৰণৰ কি ব্যৱসায় আছে যে 20,000 টকা খৰচ কৰি 6 মাহত 14,500 টকা প্ৰফিট? আমাৰ অসমৰ পালকসকলে ক'ব বিচাৰিছে, জ্যেষ্ঠ অভিজ্ঞ পালকসকলে ক'ব বিচাৰিছে যে নিজৰ পোৱালি নহ'লে সিমানো এটা লাভৰ অংশ পোৱাটো সম্ভৱ নহয়, বা নিজৰ পোৱালি হ'লেও 14,500 টকা প্ৰফিট পোৱাটো ইমান সহজ কথা নহয়। গতিকে এই অভুৱা ভৰা কথাবোৰ আপোনালোকে মন কৰিব। আৰু তেওঁলোকে ক'ব বিচাৰিছে ইঞ্চুৰেঞ্চ হ'ব, ইঞ্চুৰেঞ্চত গাহৰি মৃত্যুমুখত পৰিলে তাৰ অংশ আপোনালোকে পাব। বহুবিলাক কথাৰে তেওঁলোকে অভুৱা ভৰি আছে। গতিকে এই গোটেই কথাখিনি আপোনালোকে আলোচনা নকৰাকৈ এইবিলাক কাৰ্যত কেতিয়াও আগ নেবাঢ়িব আৰু কোম্পানীৰ জৰিয়তে গাহৰি পালন কৰা ব্যৱস্থাটোত আমাৰ পালকসকলৰ ভৱিষ্যত ধ্বংস হৈ যাব। গতিকে আমি পূৰ্বৰে পৰা কোম্পানীৰ জৰিয়তে গাহৰি পালন ব্যৱস্থাটোক বিৰোধিতা কৰি আহিছোঁ আৰু দেখিবলৈ পাইছোঁ যোৱাকালি পশুপালন মন্ত্ৰী মহোদয়ে থাইলেণ্ডৰ এটা বৃহৎ কোম্পানীক এই ধৰণৰ কথা বতৰা তেওঁলোকৰ লগত আলোচনা কৰিছে। কাৰণ যিহেতু আমি সেই কোম্পানীত থাইলেণ্ডৰ CP গ্ৰুপ নামৰ সেই কোম্পানীৰ যিসকল বিষয়ববীয়া আহিছিল গুৱাহাটীৰ আমি এটা পশুপালন বিভাগৰ অফিচত তেওঁলোকৰ লগত লগ হৈছিলোঁ আৰু তেওঁলোকৰ যি উদ্দেশ্য, তেওঁলোকেও গাঁৱে গাঁৱে গাহৰি পালন কৰিবলৈ দিয়াৰ যি মন লৈ আহিছিলে আমি সেই কথা উমান পাই আমি সেই সময়তে সেই অফিচতে তেওঁলোকৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিলোঁ আৰু তেওঁলোকক সাৱধান কৰি পঠাইছিলোঁ কোনো কাৰণে যাতে এই ব্যৱস্থাটোৰ প্ৰতি তেওঁলোকে আগ্ৰহী নহয়। যিহেতু তেওঁলোকৰ পশুপালন মন্ত্ৰী মহোদয়ক সকীয়াই দিব বিচাৰিছোঁ কোনো কাৰণতে যাতে সেই থাইলেণ্ডৰ পুঁজিপতি বণিক গোষ্ঠীক এই অসমৰ গাহৰি বজাৰখন বা উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি বজাৰখন অসমৰ এই গাহৰি পালন ব্যৱস্থাটোক যাতে কোনো কাৰণতে গতাই নিদিয়ে তাৰ বাবে আপোনাক আমি সকীয়নি প্ৰদান কৰিছোঁ। যিহেতু এদেও লুটানি আছে গম পাই আহিছোঁ আমি তেওঁলোকৰ লগত কথা পাতি, কাৰণ তেওঁলোকে প্ৰথমতে দানাৰ কথা কৈছিলে কোম্পানীৰ কথা, পিছত তেওঁলোকে ক'ব বিচাৰিলে নহয় আমি অকল নিউক্লিয়াছ ফাৰ্ম কৰিম আৰু পিছত মাল্টিপ্লাই ফাৰ্ম, তাৰপিছত শেষত গৈ তেওঁলোকে ক'লে যে আমি গাঁৱে গাঁৱে
গাহৰি পালন কৰাৰ ব্যৱস্থাটো লৈ গোটেই কথাখিনি চিন্তা চৰ্চা কৰিছে গতিকে সাধাৰণ মন্ত্ৰী মহোদয় এইটো যাতে কোনো কাৰণতে হ'বলৈ নাপায় আপুনি মন্ত্ৰী মহোদয়কো এই ভিডিঅ'ৰ জৰিয়তে মানে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে অসমৰ থলুৱা পালকসকলৰ শিক্ষিত যুৱক যুৱতীসকলে যি এক জীৱন জীৱিকাৰ পথ হিচাপে লৈছে গাহৰি পালন ব্যৱস্থাটোক আৰু এই ব্যৱসায়টো যাতে আমাৰ অসমীয়া থলগিৰি এই জনতাৰ পৰা যাতে আপোনালোকে কাঢ়ি লৈ নাযায় তাৰ বাবে আপোনাকো আমি অনুৰোধ জনাইছোঁ আমাৰ পালকসকলেও মন কৰিব যে আপুনি স্বাধীন মনে নিজৰ লাগে ক্ষুদ্ৰ ফাৰ্ম এখন চলাম নে সেই বহুজাতিক কোম্পানীসকলৰ তলত থাকি আমি গাহৰি গোবৰ পেলাই মাত্ৰ গাহৰি গোবৰ পেলাই ন্যূনতম হাজিৰাটো ল'ম গতিকে এয়া আমাৰ চিন্তা কৰাৰ সময় গতিকে আমি সকলোৱে একেলগে মাত মতাৰো সময় ইয়াৰ লগতে মই সকলো জাতীয় আমাৰ দল সংগঠনসমূহকো অনুৰোধ কৰিব বিচাৰিছোঁ গতিকে আপোনালোকে এই বিষয়সমূহ তীক্ষ্ণ নজৰত ৰাখক যাতে কোনো কাৰণতে সেই পুঁজিপতি বণিক গোষ্ঠীৰ ওচৰলৈ আমাৰ এই অসমৰ গাহৰি পালন ব্যৱস্থাটো যাতে গুচি নাযায় যিকোনো পৰ্যায়তে হওক লাগে নিউক্লিয়াছ ফাৰ্ম হওক মাল্টিপ্লাই ফাৰ্ম হওক বা ক্ষুদ্ৰ ক্ষুদ্ৰ আকৃতি আমাৰ ফেটেনিং ফাৰ্মেই হওক কোনো পৰ্যায়ত যাতে তেওঁলোকৰ হাতলৈ নাযায় সেই বিষয়টোৰ প্ৰতি আপোনালোকে যাতে তীক্ষ্ণ নজৰ ৰাখে আৰু সময়ত আপোনালোকে সহযোগে যাতে ইয়াৰ ওপৰত মাত মাতে প্ৰতিবাদ কৰে আৰু অসমীয়া থলুৱাৰ হাতত সকলৰ পালকসকলৰ হাতত যাতে এই গাহৰি পালন ব্যৱস্থাটো ৰৈ যায় তাৰ কাৰণে আপোনালোকে সদায় মাত মাতি যাব ধন্যবাদ